বশিষ্ঠ প্ৰেছ ক্লাবক অভিনন্দন জনাইছোঁ। এতিয়া এটা অতি আদৰণীয় পদক্ষেপ, যিসকলে ইতিমধ্যে সংবাদ ক্ষেত্ৰত কাম কৰি আছে আৰু যিসকলে সংবাদ ক্ষেত্ৰত নতুনকৈ খোজ দিব ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকৰ বাবে এই 7 দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। আৰু এই কৰ্মশালাত দেখিছোঁ যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰ এটা ছবি। আমি ভাবোঁ যে যিসকলে জানি বুজি শিকি সংবাদ সংগ্ৰহ কেনেকৈ কৰা হয়, তাক কিদৰে ৰাইজৰ ওচৰলৈ নিয়া হয় বা সংবাদ মাধ্যমৰ ভূমিকা কি হ'ব লাগে, কেনেকৈ আমি কাম কৰিব লাগে, সেই সম্পৰ্কে নতুনকৈ খোজ দি থকাখিনিক যদি এটা সম্যক জ্ঞান দিব পৰা যায় এনেধৰণৰ কৰ্মশালাৰ যোগেদি বা কৰ্মৰত হৈ থকা সাংবাদিকসকলৰ কাৰণে, যিহেতু সংবাদ ক্ষেত্ৰত সদায় নতুনত্বৰ সংযোজন ঘটিয়েই আছে, পৰিৱৰ্তন ঘটি আছে সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত, বাতৰি সংগ্ৰহৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, আৰু ইয়াক ৰাইজৰ ওচৰলৈ কেনেকৈ লৈ যাম। টেকন'লজি, বিভিন্ন ধৰণৰ নতুন নতুন টেকন'লজি আহিছে, বিভিন্ন ধৰণে পৰিৱৰ্তন আহিছিলে। এসময়ত বাতৰি কাকতৰ পৰা এতিয়া আমি নিউ মিডিয়ালৈ গৈছোঁ। গতিকে সকলোকে নিশ্চয়কৈ এনে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমৰ প্ৰয়োজন আছে, আৰু এইটো খুব সুন্দৰভাৱে সফলভাৱে ইয়াক কৰাৰ বাবে মই বশিষ্ঠ প্ৰেছ ক্লাবক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। যিহেতু বৰ্তমান সময়ত টিভি মাধ্যমৰ বেছিকৈ ডিজিটেল মাধ্যমে বেছিকৈ স্থান লাভ কৰিছে, এই ক্ষেত্ৰত নতুনকৈ যিসকল আহিব তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব? এটা খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে টিভিৰ পৰা এতিয়া ডিজিটেল মাধ্যমলৈ গৈ আছে। এইখিনি সময়ত নতুনকৈ যিসকল আহিব বিচাৰিছে সংবাদ ক্ষেত্ৰলৈ তেওঁলোকক কি বাৰ্তা দিম। ময়ো আপোনালোকৰ দৰে এগৰাকী সাংবাদিক, 18 বছৰমান মই সাংবাদিকতা কৰিলোঁ। মই এটা কথা ক'ব বিচাৰোঁ যে সংবাদ মাধ্যমৰ মৃত্যু নহয়, সাংবাদিকৰ মৃত্যু নহয়। আমি ক'ৰবাত কেতিয়াবা কাম কৰিব নোৱাৰি ওলাই যাব পাৰোঁ, কিন্তু সংবাদ ক্ষেত্ৰখন সদায় জীয়াই থাকিব, জিন্দাবাদ হৈ থাকিব। প্ৰক্ৰিয়াবোৰ সলনি হ'ব পাৰে। এটা সময়ত বাতৰি কাকতৰ যোগেদি আমি সংবাদ পৰিৱেশন কৰিছিলোঁ। ৰাতিপুৱা বাতৰি কাকতখন নাপালে বহুজনৰ মনটো উচপিচাই আছিল। বাতৰি কাকত এটা সময়ত কমকৈ চলা হৈ গ'ল। আজিৰ তাৰিখত বাতৰি কাকত কমকৈ চলে। তাৰ স্থানত টিভি আহিল, ৰেডিঅ' আহিল। এতিয়া টিভি ৰেডিঅ'তকৈ গৈ নিউ মিডিয়া আহিল। এইটো এটা সময়ৰ আহ্বান। সময়ৰ লগে লগে দেখা গৈছে যে এতিয়া হাতে হাতে স্মাৰ্টফোন। আমাৰ ভাৰতবৰ্ষৰ দৰে ইমান বিশাল জনসংখ্যাৰ এখন দেশত প্ৰায় 80 কোটি মোবাইল স্মাৰ্টফোন এতিয়া আছে। গতিকে মোবাইল ফোনৰ যোগেদি সাংবাদিকতা আৰু অধিক ক্ষিপ্ৰ গতিৰে সকলোৰে ওচৰলৈ গৈ আছে। এনে সময়ত কিন্তু দুটা কথা আহিছে, তাৰ ইতিবাচক দিশ কিছুমানো আছে, নেতিবাচক দিশ কিছুমানো আছে। ইতিবাচক কথাটো এইটোৱেই যে আমি অধিক দ্ৰুতভাৱে খবৰবোৰ পোৱা হৈছোঁ, অধিক কম খৰচত আমি খবৰবোৰ পোৱা হৈছোঁ। আমি খবৰৰ বাবে এতিয়া ৰৈ থাকিব নালাগে, খবৰ আমি আহি যায়। আৰু নেতিবাচক বিষয়টো হৈছে কি, ইয়াত কিন্তু বহু সময়ত ভুল বাৰ্তা, কিছুমান ফেক ফটো, ডিপ ফেক ভিডিঅ'জ বা ডক্টৰ ফটো ভিডিঅ'জ এইবোৰ আহিব পাৰে। গতিকে এই ক্ষেত্ৰত জনসাধাৰণৰ ৰাইজৰ অসুবিধা হ'ব পাৰে যে কোনবোৰ সংবাদ সঁচা, কোনবোৰ ভুৱা। ফেক নিউজ আৰু সঁচা নিউজৰ মাজৰ যিটো পাৰ্থক্য ৰেখা, সেই পাৰ্থক্য ৰেখাডাল অতি সূক্ষ্ম হৈ আহি পৰিছে। গতিকে এনেধৰণৰ কিছুমান অসুবিধাও আছে। গতিকে এই অসুবিধাবিলাকক কিদৰে অতিক্ৰম কৰিব পৰা যায়, তাৰ কাৰণে ৰাইজৰ মাজতো ক'ৰবাত সংবাদ সাক্ষৰতা, যাক ক'ব পাৰি আমি মিডিয়া লিটাৰেচিৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই সকলো কথা আহি পৰিছে নতুন নতুন ক্ষেত্ৰখনত।